আজি 12 নৱেম্বৰ নিৰৰ জন্মদিন। সেয়ে এগছি বন্তি ভগৱন্তৰ আগত জ্বলালোঁ। আগদিনাখনৰ কিছু দৃশ্য মই ইয়াত লগাই দিছোঁ ভিডিঅ'টোত। এয়া নিৰৰ সৰু মাহী, নিৰৰ ডাঙৰ মাহী আৰু ডাঙৰমাতৃ মাহী আহিব নোৱাৰিলে। সিহঁতে ভিডিঅ' কলিং কৰি তাইক চাই আছে। নিৰে বেলুন বুলি ক'লে বহুত ভাল পায়। এয়া নিৰেও নিজে লাগি গ'ল বেলুন ফুলোৱাত। বেলুনবিলাক ধুনীয়াকৈ এনেকৈ সজাই ল'লোঁ। বেলুনবিলাক সজোৱাই হোৱাৰ পিছত নিজেও ধুনীয়াকৈ সাজি কাচি ল'লোঁ। এয়া খানা বনোৱা ঠাই অলপ দেখালোঁ। এয়া গীতাংস্মিতা, এয়া চুনু, এয়া ৰিকি, এয়া মাহঁত আহিছে। নিৰম বাহিৰে কাপোৰ পিন্ধাই দিছে। কাপোৰ পিন্ধা হোৱাৰ পাছত এয়া আমি ফটো শ্বুট কৰিবলৈ লাগি গ'লোঁ। মই নজনাকৈ নিৰ আৰু মোৰ কাপোৰ কেইযোৰ মিলি গ'ল। এয়া নিৰৰ পেহীয়ে, নিৰৰ আইতাটোতো সকলো মিলি বাহিৰতে বহি আছে অলপ। এয়া আমি কেক কাটিবলৈ লৈছোঁ। মৰমৰ ৰিকি বাৰ লগত অলপ সময় নাচিছে। নিৰে ৰিকি বাক বহুত ভাল পায়। নিৰৰ মৰমৰ বাই হয় এইজনী। এয়া কাজল, চুমিবৌ, ফেৰী, এয়া বি বেটা, পিকুদা, এয়া সকলো মিলি খোৱাত বহিছে। মই খোৱাটোনো কেনেকুৱা হৈছে তাক সুধিবলৈ গৈছিলোঁ।
এয়া মাহীয়েকৰ লগত স্কুটি চলোৱাত ব্যস্ত হৈ আছে দেই। অকণমান সময় ফেৰীৰ লগত ধেমালি কৰিলোঁ। তাই ধুনীয়াকৈ চকুটি মাৰিছে, হেপী বাৰ্থডে গাইছে, কেক খাইছে। ফেৰীক লোৱা দেখি আমাজনাই আকৌ এনেই কান্দিছে। তাৰ এটোপালো চকু পানী নাই ওলোৱা। এয়া চাওকচোন, এয়া ভালেই হ'ব এতিয়া। এয়া মোৰ বান্ধৱী স্বৰ্গম, মোৰ স্কুলৰ বান্ধৱী হয়। বৰ্তমানো মোৰ লগত আছে তাই। নীৰৰ মৰমৰ খুৰী মাইনাই এটা ধুনীয়া কেক বনাই আনিছিলে। এতিয়া মাইনা খুৰী বনাই অনা কেকটো কাটিবলৈ লৈছোঁ। ধন্যবাদ মাইনা খুৰী, ইমান ধুনীয়া কেক এটা বনাই দিয়াৰ বাবে। খাবলৈ বহুত ধুনীয়া হৈছিলে। এয়া মোৰ মৰমৰ নাতিনী চেংকন আৰু বা। শেষত সকলোৱে মিলি এপাক বিহু নাচিলোঁ। বিহু বুলি ক'লেতো মই ৰ'বই নোৱাৰোঁ। এনেদৰে হাঁহি ধেমালিৰে নীৰৰ জন্মদিনটো উদযাপন কৰিলোঁ। নীৰৰ ইমান মৰম আশীৰ্বাদ দিয়াৰ বাবে সকলোলৈ আন্তৰিক ধন্যবাদ। নীৰক আশীৰ্বাদ কৰিব যাতে নীৰ এজন সৎ মানুহ, এজন ভাল মানুহ হৈ উঠে।
মোক ইমান ধুনীয়াকৈ ভিডিঅ'টো কৰি দিয়াৰ বাবে সৰগম তোমাক বহুত ধন্যবাদ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।